নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ বিলাসীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ গুলিবিদ্ধ ৰাণীগঞ্জ বজাৰৰ গুলীচালনা কাণ্ডৰ কুখ্যাত অপৰাধী আৰক্ষীৰ বাহনত বহি নুৰ আলমে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলালে লগে লগে গৰজি উঠিল আৰক্ষীৰ বন্দুক এন্দাৰৰ মাজতে দুৰ্বৃত্তটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী আৰক্ষীৰ গুলীয়ে ভেদি গল নুৰ আলমৰ হুভৰি এই মুহূৰ্তত জনাই গৈছে এটা বিগ ব্ৰেকিং নিউজ নিশা তেতিয়া প্ৰায় 12 বাজিছে হাড় কুপুৱা ঠাণ্ডা বিলাসীপাৰা আৰক্ষী থানাৰ ফোনটো হঠাৎ বাজি উঠিল হেল্ল হয় লকাবতে আছে কিছু সময় পিছতে আৰক্ষীৰ এখন বাহন আহি ৰলখি থানাৰ চৌহদত আৰক্ষীৰ এজন শীৰ্ষ বিষয়া সময় আহিল আৰু থানাৰ এটা আছুতীয়া কোঠাত কিছুমান নথিপত্ৰ পৰীক্ষা কৰিবলৈ ধৰিলে আৰু অলপ সময় পিছতে হঠাৎ তৎপৰ হৈ পৰিলে বিলাসীপাৰা আৰক্ষী থানাৰ প্ৰতিজন সদস্য থানাখনৰ লকআপৰ আলহী বিলাসীপাৰা ৰাণীগঞ্জ বজাৰৰ গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলম 26 নৱেম্বৰৰ সন্ধিয়া ৰাণীগঞ্জ বজাৰত সংঘটিত হৈছিল এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সন্ধিয়া তিনিটা অস্ত্ৰধাৰী দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰিছিল এটা এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ গুলীচালনাত আহত হৈছিল বাহিদুৰ ৰহমান ৰতন ৰায়কে ধৰি তিনিজন লোক গুলী চলাই সেই স্থানৰ পৰা আঁতৰি গৈছিল দুৰ্বৃত্তৰ আৰু দুৰ্ঘটনাৰ পিছতে সমগ্ৰ বিলাসীপাৰা অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ প্ৰথমে আৰক্ষীৰ ক্লু পোৱা নাছিল যদিও পলমকৈ আৰক্ষীৰ জালত পৰে গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলমৰ নেতৃত্বতেই ফুট গুজলিতে এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ লক্ষ্য কৰি চলিছিল গুলী ধনকাৰী নিয়াৰ লক্ষ্যৰে গুলীচালনা সংঘটিত কৰিছিল দুৰ্বৃত্তকেইটাই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল বহু বিস্ফোৰণ তথ্য আৰক্ষীয়ে জেৰা চলাইছে জানিব বিচাৰিছিল যে নুৰ আলমে ক'ৰ পৰা লাভ কৰিছিল অস্ত্ৰ শুক্ৰবাৰে মাজনিশা গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলমক লুকুৱাই ৰখা অস্ত্ৰ দেখুৱাবলৈ লৈ যোৱা হৈছিল বিলাসীপাৰাৰ পাইকানদাৰা দ্বিতীয় খণ্ডৰ গাঁৱলৈ আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে নুৰ আলমক লৈ যোৱা হৈছিল বিলাসীপাৰাৰ পাইকানদাৰা দ্বিতীয় খণ্ড গাঁৱলৈ আৰু ঘন কুঁৱলী লাহে লাহে আগবাঢ়ি আহিল আৰক্ষীৰ কনভয় লুংলুঙীয়া পথেৰে আগবাঢ়িল আৰক্ষীৰ বাহন কেইখন কিন্তু হঠাৎ এডোখৰ নিৰ্জন ঠাই পোৱা মাত্ৰকে চিঞৰ বাখৰ লাগিল